আসসালামু আলাইকুম প্রিয় বন্ধুসকল, এই পৃথিৱীত আমি যিসকল লোকে জন্মগ্ৰহণ কৰিছোঁ, এদিন নহয় এদিন আমি সকলো এই পৃথিৱীৰ মায়া এৰি গুচি যাব লাগিব। সেইদিনা কোনেও কাকো মৃত্যুৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। এয়াই এই দুনিয়াৰ নিষ্ঠুৰ নিয়ম। আমাৰ আপোনজনক এৰি আমি চিৰদিনৰ কাৰণে গুচি যাব লাগিব এক নতুন জগতত। আল্লাহৰ আদেশত মৃত্যুৰ ফেৰিস্তা আজৰাইল আলাইহিছ সালামে এক মুহূৰ্ত দেৰি নকৰাকৈ কাঢ়ি লৈ যাব আপোনাৰ মোৰ প্ৰাণ। পবিত্ৰ কোৰআনত তেওঁক মালাকুল মৌত বুলি উল্লেখ কৰা হৈছে। এই মালাকুল মৌত বা আজৰাইল কোন, কি তেওঁৰ পৰিচয়, কেনেকৈ পালে তেওঁ এই কঠিন দায়িত্ব, কেনেকুৱা তেওঁৰ চেহেৰা, যাৰ মুখামুখি সকলো প্ৰাণীয়ে এদিন নহয় এদিন হ'বই লাগে। এই সকলো বিষয়বোৰ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক। মালাকুল মৌত বা আজৰাইল আলাইহিছ সালামৰ একমাত্ৰ দায়িত্ব হৈছে সকলো প্ৰাণীৰ জীৱন নাশ কৰা। হাদিছ শৰীফত উল্লেখ আছে যে আজৰাইল আলাইহিছ সালামৰ 4খন পাখি আৰু প্ৰত্যেক পাখিতে অসংখ্য পলক আছে বা পাহি আছে। প্ৰত্যেক পলকৰ অগ্ৰভাগত এটা মূৰ, এখন মুখ আৰু দুটাকৈ চকু আছে। দুনিয়া সৃষ্টিৰ পৰা যিমান প্ৰাণী জন্মগ্ৰহণ কৰিছে আৰু কৰিব, আজৰাইল ফিৰিস্তাৰ সিমানটা মূৰ আৰু মুখ আছে। অৱশ্যে এই মুখ আৰু মূৰসমূহ তাৰ পাহিৰ অগ্ৰভাগত অৱস্থিত, কিন্তু তাৰ প্ৰধান মস্তক এটাই। এই প্ৰধান মস্তকৰ চাৰিওফালে 4টা মুখ আছে। তাৰ শৰীৰৰ প্ৰত্যেক পাহিত 2খনকৈ হাতো আছে। তেওঁ এটা চকুৰ দ্বাৰা 2টা জীৱৰ ফালে দৃষ্টি নিক্ষেপ নকৰে। এটা হাতৰ দ্বাৰা প্ৰত্যেক জীৱৰ জীৱন কাঢ়ি নলয়। প্ৰত্যেক জীৱৰ বাবে তেওঁৰ পৃথক চকু আৰু হাত নিৰ্দিষ্ট আছে। কাৰোবাৰ জান কবজ কৰাৰ পিছত তেওঁৰ শৰীৰৰ পৰা নিৰ্দিষ্ট চকু আৰু হাত বিলুপ্ত হৈ যায়। আনহাতে এটা জীৱৰ জন্ম হোৱাৰ লগে লগে তেওঁৰ শৰীৰত এখন মুখ, 2টা চকু আৰু 2খন হাত সৃষ্টি হৈ যায়। হাদিছ শৰীফত উল্লেখ আছে যে হজৰত আজৰাইল আলাইহিছ সালামৰ মূৰটো হৈছে আকাশত আৰু তেওঁৰ 2খন ভৰি জমিনত। সমগ্ৰ পৃথিৱীটো আজৰাইলৰ ওচৰত ইমান সৰু যেন কোনো এজন লোকে এখন থালত খাদ্য খাইছে। আজৰাইল বা মালাকুল মৌত প্ৰত্যেক মানুহৰ প্ৰতিটো গৃহৰ প্ৰতি 600 বাৰ দৃষ্টিপাত কৰে। আৰু বৰ্ণনা আছে যে মালাকুল মৌত দুনিয়াৰ মধ্যভাগত থিয় হৈ আছে। তেওঁ এক নজৰত দুনিয়াৰ জল, স্থল, পাহাৰ, পৰ্বত সকলো একেবাৰে চাব পাৰে। হজৰত আজৰাইল আলাইহিছ সালামৰ অনেক সাহায্যকাৰী ফিৰিস্তাও আছে। তেওঁলোকৰ সংখ্যা আল্লাহই ভাল জানে। তেওঁলোকৰ একোজনৰ এনেকুৱা হজম শক্তি আছে যে যদি তেওঁলোকক আদেশ দিয়া হয় যে আকাশ জমিন এক লোকমাত খাই পেলোৱা, তেন্তে অকলেই এক লোকমাত আকাশ জমিন হজম কৰি পেলাব পাৰিব। আনহাতে অন্যান্য ফিৰিস্তা হজৰত আজৰাইল আলাইহিছ সালামক এনেকুৱা ভয় কৰে যেনেকুৱা কোনো ব্যক্তিয়ে জংঘলৰ হিংস্ৰ পশুক ভয় কৰে। মালাকুল মৌত যদি আৰশ বহনকাৰী কোনো ফেৰেস্তাৰ ওচৰ চাপে, তেন্তে তেওঁলোক তেওঁৰ ভয়ত নিমখৰ দৰে গলি চুলিৰ নিচিনা সূক্ষ্ম হৈ যাব। আপুনি অনুমান কৰিছেনে কিমান ভয়ংকৰ হ'ব তেওঁ? মালাকুল মৌত আদম সন্তানৰ ৰুহ খামুচি খামুচি তেওঁলোকৰ অংগ প্ৰত্যংগ, নখ, চুলি শৰীৰৰ পৰা টানি টানি উলিয়াই আনিব। ৰুহ এক গ্ৰন্থিৰ পৰা অন্য গ্ৰন্থিত উপস্থিত হ'লে মৃত্যু যাত্ৰীৰ বাবে সেয়া 1000 তৰোৱালৰ আঘাততকৈও কঠিন অনুভৱ হ'ব। প্ৰিয় বন্ধুসকল, ইমান পৰ আমি হজৰত আজৰাইল আলাইহিছ সালামৰ আকাৰ ও চেহেৰালৈ কিছু আলোচনা কৰিলোঁ। এইবাৰ আহক তেওঁৰ সৃষ্টি সম্পৰ্কে কিছু কথা জানো। ফিৰিস্তা ইছৰাফিল আলাইহিছ সালামৰ সৃষ্টিৰ 1500 বছৰ পিছত আৰু জিব্ৰাইল আলাইহিছ সালামৰ 500 বছৰ পিছত আল্লাহ তাআলাই হজৰত আজৰাইল আলাইহিছ সালামক সৃষ্টি কৰে। তেওঁৰ নাম আজৰাইল হ'লেও মালাকুল মৌত
অথবা মৃত্যুৰ ফিৰিস্তা বুলিয়েই পৰিচিত। সকলো প্ৰাণীৰ মৃত্যুৰ দায়িত্ব অৰ্পিত হোৱাৰ বাবেই তেওঁ এই নামে পৰিচিত। আল্লাহ তাআলাই মৃত্যুক হজৰত আজৰাইল আলাইহিছ সালামৰ অধীন কৰাৰ পিছত হজৰত আজৰাইল আলাইহিছ সালাম আল্লাহৰ ওচৰত আৰজ কৰিল, হে আল্লাহ, আপুনি মোৰ ওপৰত যি কঠিন দায়িত্ব অৰ্পণ কৰিছে সেইটো মই সৰ্বদা প্ৰতিপালন কৰাৰ যথাসাধ্য চেষ্টা কৰিম। কিন্তু মোৰ এটা কথা আছিল, যদি আপুনি অনুমতি দিয়ে মোৰ এই দায়িত্ব গ্ৰহণৰ কথা গোটেই আকাশ জমিনত এবাৰ মই ঘোষণা কৰিব বিচাৰোঁ। ইয়াৰ পাছত আল্লাহ তাআলাই তেওঁৰ প্ৰাৰ্থনা মঞ্জুৰ কৰি অনুমতি দিলে। তেতিয়া মালাকুল মউত তেওঁৰ সকলো পাখি বিস্তাৰ কৰি আকাশৰ সৰ্বত্ৰে উৰি বজ্ৰ কণ্ঠত ঘোষণা কৰিব ধৰিলে, হে আকাশ আৰু পৃথিৱীৰ অধিবাসীসকল, আজি তোমালোকে মোক ভালকৈ চিনি লোৱা। মই সেই ব্যক্তি যি প্ৰত্যেক বন্ধুক তাৰ বন্ধুৰ পৰা পৃথক কৰোঁ। মই সেইজন যিয়ে স্বামীৰ পৰা স্ত্ৰীক আৰু স্ত্ৰীৰ পৰা স্বামীক বিচ্ছেদ ঘটাম। মই সেই ব্যক্তি যিয়ে মাতৃ পিতৃৰ বুকুৰ পৰা তেওঁলোকৰ মৰমৰ পুত্ৰ কন্যাক কাঢ়ি ল'ম। মই সেইজন যিয়ে ভায়েকক ভনীয়েকৰ পৰা আৰু ভনীয়েকক ভায়েকৰ পৰা বিচ্ছেদ ঘটাব। মই সেই ব্যক্তি যিয়ে মানৱ সন্তানৰ যাৱতীয় শক্তি, গৰ্ব আৰু অহংকাৰক চূৰ্ণ বিচূৰ্ণ কৰি মুহূৰ্তৰ ভিতৰত ধূলিসাৎ কৰি পেলাম। সেইজন যিয়ে মানুহৰ অতি কষ্টৰ সৈতে উপাৰ্জিত ধন দৌলত আনৰ হাতত তুলি দিব। যদি তোমালোক গভীৰ সমুদ্ৰৰ অতল তলদেশত অথবা দুৰ্গম পৰ্বতৰ নিবৃত গুহাত অথবা জনপ্ৰাণী শূন্য গভীৰ অৰণ্যত লুকায়িত হোৱা, তথাপিও মোৰ কবলৰ পৰা কোনো মতেই বাচিব নোৱাৰিবা। প্ৰত্যেক প্ৰাণীয়ে এবাৰ মোৰ কবলত পৰিবই লাগিব। প্ৰিয় দৰ্শক, মালাকুল মউত যিখন আসনত বিৰাজমান আছে সেই টেবুলৰ ভৰি অথবা পায়াৰ সংখ্যা ৭০,০০০। হাত সমুদ্ৰৰ পানী তেওঁৰ মূৰত ঢালি দিলে সেই পানীৰ এটোপালো তেওঁৰ শৰীৰত নপৰিব। এবাৰ চিন্তা কৰক, এই বিশাল আকৃতিৰ ফিৰিস্তা এদিন নহয় এদিন আমাৰ সন্মুখত হাজিৰ হ'ব, যিয়ে এক মুহূৰ্ত দেৰি নকৰাকৈ জীৱনৰ সমাপ্তি ঘটাব। এতিয়া আপোনাৰ কথা, নামাজ পঢ়িবনে নাই, আল্লাহৰ দিন মানিবনে নাই, অন্যায় এৰিবনে নাই, ৰমজান মাহত ৰোজা ধৰিবনে নাই? কাৰণ আল্লাহে কৈছে প্ৰত্যেক প্ৰাণীকেই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব লাগিব। মৃত্যুৰ পৰা আপুনি কোনোমতে বাচিব নোৱাৰিব। আল্লাহে আমাক ক্ষমাদান কৰক, আমাক তেওঁৰ হুকুম মতে চলাৰ তৌফিক দান কৰক আৰু মৃত্যুৰ যন্ত্ৰণাৰ পৰা ৰক্ষা কৰি নেক বান্দাসকলৰ অন্তৰ্ভুক্ত কৰক। প্ৰিয় বন্ধুসকল, যদি ভিডিঅ'টো উপকাৰী বুলি ভাবিছে তেন্তে এটা লাইক আৰু কমেণ্ট কৰক আৰু বন্ধুবৰ্গকো শ্বেয়াৰ কৰক। আসসালামু আলাইকুম।